নমস্কাৰ সকলোকে শান্তিসুধা চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰ বৰ্তমান ভালেই। ৰিচেণ্টলি SLPRB ৱেবছাইটত এটা নটিচ আহিছে। আপোনালোকৰ লিখিত পৰীক্ষাৰ এডমিট কাৰ্ডসমূহ আপোনালোকে 9 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব। যোনসকলে অলৰেডি ফিজিকেল টেষ্ট পাছ কৰি থৈছে, অৰ্থাৎ আহিবলগীয়া যি ৰিটেন এক্সাম, সেই এক্সামৰ এডমিট কাৰ্ডসমূহ আপোনালোকে 11 বজাৰ পৰা আপোনালোকে www.slprbassam.in গৈ আপোনালোকে ডাউনলোড কৰিব পাৰিব। আপোনালোকে এপ্লিকেশ্যন নাম্বাৰ আৰু নাম আৰু ডেট অফ বাৰ্থ দি সেই এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰিব পাৰিব। গতিকে আপোনালোকে কাইলৈৰ পৰা নিজৰ লিখিত পৰীক্ষাৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰি ল'ব। সকলোলৈকে শুভেচ্ছা থাকিল। আৰু এয়াই আছিল আজি মোৰ ভিডিঅ'টো। যদিহে আপোনালোকে মোৰ ভিডিঅ'ছবিলাক চাই ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে মোৰ আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে। আৰু যদিহে মোৰ ভিডিঅ'ছবিলাক আপোনালোকে অলপ হ'লেও কিবা ইম্পৰ্টেণ্ট বুলি ভাবে তেনেহ'লে প্লিজ মোৰ ভিডিঅ'ছবিলাক শ্বেয়াৰ কৰিব। তেনেহ'লে নতুন এটা ভিডিঅ'ত সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।